কুকাৰতে মই এয়া হাবি কলৰ কলডিল এটা আৰু আলু দুটা ভৰাই লৈছোঁ আৰু নিমখ অকণমান দি কুকাৰতে ভৰাই এতিয়া মই চিটি মাৰি ল'ম। এয়া বইল কৰা কলডিলটো মই এতিয়া পানীৰ পৰা উলিয়াই ল'লোঁ, আলু আৰু কলডিল। এতিয়া মই সকলোবোৰ বস্তু লৈ ল'লোঁ। এয়া নিমখ, আদা, জলকীয়া যোনে যিমান খায় তেনেকৈ লৈ ল'ব, আৰু বিলাহী, ধনিয়া পাত, আলু আৰু এয়া কলডিলখিনি কাটি ল'লোঁ। আৰু এতিয়া এইখিনিতে মই এতিয়া অলপ তেল দিলোঁ। আটাইবোৰ মই এতিয়া পিটিকি দিম। পিটিকা কৰিও ভাগ কৰিলোঁ, ভিডিঅ' কৰিবলৈহে নহ'ল, কিন্তু খাই বহুত টেষ্টি হৈছে। এইফালে ভাতৰ কাঁহীত দিলোঁৱেই আৰু ভালেই। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।